কলকেখন দিয়ক আৰু সভাখন হ'ব কৰিলে আপোনালোক ঘৰলৈ যাব পাৰিব কলখিনি জমা দিয়ক সকলোৱে সুস্বাস্থ্য কামনা কৰি আজি এই সভাখন এইখিনি শুভাৰম্ভ কৰি ঘোষণা কৰিছে আৰু কি কেনেধৰণৰ আপোনালোকে কাৰ্যসূচীটো আজি গ্ৰহণ কৰিছে এইটো মানে এইটো দুটো ভাৰত বা ভাৰতীয় ভাই প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া উদ্যোগতে হৈছে তেখেতে মৰিগাঁও ডিষ্ট্ৰিক্টত 144 বা 146 গাঁও ধোঁৱামুক্ত হিচাপে ঘোষণা কৰিছে বা স্মগলেছ হিচাপে ঘোষণা কৰিছে তাৰ ক্ষেত্ৰত লাহৰীঘাটত মাত্ৰ 6খন গাঁৱত পৰিছে 6খন গাঁৱৰ ভিতৰত হ'ল আপোনাৰ ধূপগুৰি লাওভুঙা তাৰপিছত বৰঙনি পথাৰ চালচিঙা পাটগুৰি জেঙগুৰি আমি সেই কাৰ্যসূচী আজি লৈছোঁ ধোঁৱামুক্ত কৰিবৰ কাৰণে আমি 5 তাৰিখৰ আগত এই 6খন গাঁৱত আমি ধোঁৱামুক্ত কৰিবলৈ আমি পদক্ষেপ এটা লৈছোঁ লাহৰীঘাট শান্তি ইন্ধন ছাৰ্ভিছৰ তৰফৰ পৰা হয় প্ৰতিটো পৰিয়ালে ছাৰ্ভিছটো পাব আপোনাৰ আৰু ধোঁৱামুক্ত প্ৰথমে হ'ল সেইটো আপোনাৰ গাঁওখন ধোঁৱামুক্ত কেতিয়া হ'ব যেতিয়া আপোনাৰ প্ৰতিটো পৰিয়ালে বা প্ৰতিটো ঘৰত গেছ পাব তেতিয়াহে গাঁও ধোঁৱামুক্ত হোৱা হ'ব যায় বা স্মগলেছ বুলি কয় এইটো পদক্ষেপ ল'ব হয় আজি সেইটো পদক্ষেপ লৈছোঁ আজি